हेलो फ्रेंड्स गुड मॉर्निंग आज যাবলৈ ওলাইছো এফালে আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিম বুলি ভাবিছো ক'ত আৰু কেনেকৈ যাওঁ আৰু কি কৰোঁ দিনটো তাকে দেখুৱাম বুলি আপোনালোকক ভাবিছো চাই থাকিব ভিডিঅ' পৰিৱেশৰ মাজৰে ৰাতিপুৱাই ওলালো এফালে যাবলৈ ৰ'দটো বেছি নাছিলে বাৰু গৈ ভালেই লাগিলে সেউজীয়া পৰিৱেশৰ মাজে আৰু হেলমেটটো পিন্ধি লোৱা কাৰণটোতো আপোনালোকে গমেই পাই চাগে যিসকলে দৈনিক বাইকত অহা যোৱা কৰি থাকে হেলমেটটো পিন্ধিবলগীয়া হৈ গ'ল বেয়া পোৱা অৱশেষত ফাইনেলি আমি আহি পালোহি মোৰ লগৰজনী ঘৰলৈ এয়া তাই পম্পী মোৰ বহুত মৰমৰ ফ্ৰেণ্ড হয় তো আৰু আহিলোঁ তাই কিন্তু কেমেৰা তোলাই বহুতেই বেয়া পায় তথাপিও মই অকণমান তাইক জোৰ কৰি উলিয়ালোঁ তো আপোনালোকক দেখুৱালে তাই লাজকে ওলাইছে আৰু এয়া सारे सारे धापनी सारे प्रेमेर काहिनी रिमझिमे धारा আৰু অৱশেষত চাহ খাবলৈ দিলে এনেকৈ মই চাহ খালোঁ চাহ খোৱাৰ মাজতে ভিডিঅ'টো ৰাখি থ'লোঁ এই চব সাঁচি ৰাখিলোঁ স্মৃতি হিচাপে মোবাইলতে তো আৰু এই পোৱালীকেইটা দেখিছে নহয় কেনেকৈ নাচি আছে দুইজনীক পাই ইমান যে ফূৰ্তি কৰিছে ভাষা নাই ক'বলৈ কি ধুনীয়াকৈ খেলি আছে চাওকচোন আৰু এফালে বায়ে ভাত বনাই ৰেডি কৰি আছে আৰু যিহেতু মই আবেলিলৈ ঘমুৱা হ'বই লাগিব 4টা বজাত তো দুপৰীয়া সাজ জল্দি বনাইছে মোক ক'লে তুমি মাংসখিনি বনাবাচোন মই ক'লোঁ তুমি আপুনিয়ে বনাওক কিয়নো মই সদায় বনাই খায়ে থাকোঁ আজি আপোনাৰ হাতেৰে এসাঁজ খাওঁ বুলি তো বায়ে ক'লে ঠিক আছে হ'ব ময়ে বনাম বুলি ক'লে মই জাষ্ট বহাই দিলোঁ এনেকৈ আৰু বাকীখিনি গোটেই বায়ে বনালে ধুনীয়াকৈ তো খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে নাযায় আৰু ছোৱালীজনী আৰু মোৰ ছোৱালীজনী হাই বুলি কৈ দিয়া হাই বুলি কোৱা এনেকৈ দিয়া হাই কোৱা হাই বুলি কোৱা আমাৰ দুখ পাইছোঁ হাই বুলি কোৱা ধনু হাই বুলি কোৱা হাই এনেকৈ কোৱা কি হ'ল আমাৰ টিকলিজনী বাৰ আমাৰ বাজনী টিকলিজনী হয় আৰু বাজনী মোৰ পোৱালীজনী চুমাই খাই দিয়া ধনু বাক মৰম কৰি দিয়া অঁ কেনেকৈ গুৱাহাটীৰ পৰা কি আনিলা কি আনিলা গুৱাহাটীৰ পৰা কি আনিলা কি আনিলা গুৱাহাটীৰ পৰা চুমাই দিয়া মোক চুমাই দিয়া আউলিয়া চুমাই দিয়া হৈ গ'ল দুপৰ উঠা বাই দি দিয়া হাই বুলি কোৱা হাই দিয়া হৈ গ'ল এয়া পুৰা পুৰি কমপ্লিট এতিয়া কুকাৰত দিব বনাই আছে কোনে গম পাইছে নহয় এয়া আমাৰ বাজনীয়ে বনাইছে ধুনীয়া মাংস বনাই তাকে বাজনী ডাঙৰ লোৱা নামটো কৈ দিয়া नमस्कार नाम से लक्का सिंह আৰু এজনী সৰু টিকলি পোৱালি চাওঁতে আমাৰ ভাতখিনি কমপ্লিট হৈ গ'ল ভাত খাবলৈ ওলাইছোঁ দুপৰীয়া সাজ খাই কৰি আবেলিলৈ ঘৰলৈ যাব লাগিব জল্দি খাই লোৱা হ'ল ছোৱালী বটলত লাগি আছো খাই ফেচবুকতে চিনাকি একো আমাৰ তেজৰ সম্ভৱ নাই আৰু ফাৰ্ষ্টতে বায়ে ৰিকুৱেষ্ট পঠাইছিলে মোক তেনেকৈ হৈ আছে
পৰীক্ষাৰ সময়কণ আহি গ'ল, ঘৰলৈ বুলি ওলালোঁ। এতিয়া কাপোৰ কানি পিন্ধি ঘৰলৈ যাবলৈ ওলালোঁ। ময়ো যাবতো লাগিব, পোৱালীজনীয়ে নাযায়, তথাপিও তাই ভাল পালে। ছোৱালীজনী লগ পাই তাইও যাবলৈ মন কৰা নাছিলে, কিন্তু যাব লাগিব এটা। এতিয়া ঘৰলৈ বুলি ওলালোঁ। ময়ো সন্ধিয়া কাম কৰা ঠিক 5 বজামানতে ওলাই দিলোঁ দিল্লীটো যোৱাৰ পিছত। ঘৰ আহি পালোঁ, প্ৰায় কেইটা বজাত আহি পালোঁ ঘৰ জানো পাহৰি থাকিলোঁ। 8টা মানতে ঘৰ পালোঁহি। আহি ফেষ্ট টেষ্ট হৈ মাত্ৰ আপোনালোকৰ ভিডিঅ'টো আকৌ অন কৰিছোঁ। আৰু আজিৰ দিনটোত কি কৰিলোঁ মই দেখুৱালোঁ আপোনালোকক। এনেকুৱাই ভিডিঅ' আগলৈও দি যাম আপোনালোকক পাৰিলে সময় সাপেক্ষে। তো ভাল লাগিলে মোৰ ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।